যাতে 6 বজাৰ লগে লগে আপোনালোকে দোকান বজাৰ সমূহ বন্ধ কৰি দিয়ে। ইয়াৰ অন্যথা আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বাধ্য থাকিম। লগতে সামাজিক স্থানত ঘূৰা ফুৰা কৰোঁতে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰি আপোনালোকক চলা ফুৰা কৰিবৰ বাবে অনুৰোধ জনালোঁ। সঘনাই হাত চাবোনেৰে ধুৱক, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু এই ৰোগৰ সংক্ৰমণৰ পৰা নিজক তথা দেশক ৰক্ষা কৰক। আমি কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ, চৰকাৰী নিৰ্দেশনা অনুযায়ী সন্ধিয়া 6 বজাৰ লগে লগে দোকান বজাৰ ঘাট ইত্যাদি আপোনালোকে যাতে বন্ধ কৰি দিয়ে। ইয়াৰ অন্যথা আমি আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য থাকিম। যাতে 6 বজাৰ লগে লগে আপোনালোকে দোকান বজাৰ সমূহ বন্ধ কৰি দিয়ে। ইয়াৰ অন্যথা আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বাধ্য থাকিম। লগতে সামাজিক স্থানত ঘূৰা ফুৰা কৰোঁতে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰি আপোনালোকক চলা ফুৰা কৰিবৰ বাবে অনুৰোধ জনালোঁ। সঘনাই হাত চাবোনেৰে ধুৱক, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু এই ৰোগৰ সংক্ৰমণৰ পৰা নিজক তথা দেশক ৰক্ষা কৰক। আমি কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ, চৰকাৰী নিৰ্দেশনা অনুযায়ী সন্ধিয়া 6 বজাৰ লগে লগে দোকান বজাৰ ঘাট ইত্যাদি আপোনালোকে যাতে বন্ধ কৰি দিয়ে। ইয়াৰ অন্যথা আমি আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য থাকিম।